নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল ডিজয়ছ অনলাইন ক্লাছ ইউটিউব চেনেললৈ তোমালোকক স্বাগতম আজি আমি আকৌ এটা ভিডিঅ' লৈ তোমালোকৰ ওচৰলৈ আহিছো ভিডিঅ'টোত আজি মই শিকাব বিচাৰিছো past indefinite tense বা simple past tense past indefinite বা simple past tense কাক কয় আৰু past indefinite tenseৰ যদি কোনো মানে এক্সামত কাৰেক্ট টেন্স কৰিবলৈ আহে আমি কেনেকৈ কৰিম সেই বিষয়ে আজি আলোচনা কৰিম তাৰ আগতে আমি জানিব লাগিব past indefinite tense কোট ব্যৱহাৰ হয় past indefinite tense কোট ব্যৱহাৰ হয় বুলি ক'লে this tense is used to a tense to ব্যৱহাৰ কৰা হয় a single act in the past অতীত কালৰ কোনো ঘটনা বুজাবলৈ অতীত কালৰ যিকোনো ঘটনা বুজাবলৈ past indefinite tense ব্যৱহাৰ কৰা হয় তাৰ পিছত দ্বিতীয় ব্যৱহাৰটো হৈছে an habitual action in the past অতীত কালৰ যদি তেনে কোনো অভ্যাস আছে সেই অভ্যাসটো বুজাবৰ কাৰণেও এইটো টেন্স ব্যৱহাৰ কৰা হয় অতীত কালৰ অভ্যাস বুজাবৰ কাৰণেও এইটো টেন্স ব্যৱহাৰ কৰা হয় এতিয়া আমি কেইটামান এক্সাম্পলৰ জৰিয়তে উদাহৰণৰ জৰিয়তে বুজিবলৈ চেষ্টা কৰো he gave me a book তেওঁ মোক এখন কিতাপ দিছিল তেওঁ মোক এখন কিতাপ দিছিল এটো যেহেতু অতীত কাল হয়নে নহয় তেওঁ দিছিল হে বৰ্তমানৰ লগত এটো সম্পৰ্ক নাই দিছিল আগতেই দিলে এটো পাৰ হৈ গল অৰ্থাৎ এটো অতীত হৈ গল তেনে ক্ষেত্ৰত এইটো টেন্স ব্যৱহাৰ হ'ব তাৰ পিছত I saw a tiger yesterday মই কালি এটা বাঘ দেখিছিলো মই কালি এটা বাঘ দেখিছিলো বাঘটো মই কালিয়ে দেখিছিলো যেটো সময় ইতিমধ্যে পাৰ হৈ গৈছে তেনে ক্ষেত্ৰটো past indefinite tense বা simple past tense ব্যৱহাৰ হয় তাৰ পিছৰ বাক্যটো I met him a years ago মই তেওঁক এক বছৰ আগতেই লগ পাইছিলো তথা I met him a years ago মই তেওঁক এক বছৰ আগতেই লগ পাইছিলো তেনে ক্ষেত্ৰটো এইটো টেন্স ব্যৱহাৰ কৰা হয় চতুৰ্থতে he used to get up at 5 o'clock তেওঁ ৰাতিপুৱা 5টা বজাত শুই উঠিছিল বুজি পাইছানে বা 5টা বজাত শুই উঠাটো তেওঁৰ এটা অভ্যাস আছিল তেনে ক্ষেত্ৰটো past indefinite tense ব্যৱহাৰ হয় যেটো মই ইয়াত আগতে কৈছো যে an habitual action in the past অৰ্থাৎ অতীতৰ কোনো অভ্যাসগত কাম বুজাবলৈও এইটো টেন্স ব্যৱহাৰ কৰা হয় তাৰ পিছৰ উদাহৰণটো আছিল he never smoked cigarette তেওঁ কেতিয়াও সিগাৰেট নাখাইছিল এইটো এটা তেওঁৰ অভ্যাস অৰ্থাৎ অতীতত তেওঁ কেতিয়াও সিগাৰেট নাখাইছিল আৰু বৰ্তমানো তেওঁ খাই নাখাই এটো কথা নাই অতীতত তেওঁ কেতিয়াও সিগাৰেট নাখাইছিল তেনে ক্ষেত্ৰটো এইটো বাক্য বা এইটো টেন্স ব্যৱহাৰ কৰা হয় তাৰ উপৰিও ৰাজীৱ ভিজিট হিয়াৰ লাষ্ট ইয়াৰ এইটো সিম্পলি ইয়াত ৰাজীৱ ভিজিট হিয়াৰ লাষ্ট ইয়াৰ ৰাজীৱে ইয়ালৈ আহিছিল কেতিয়া আহিছিল যোৱা বছৰ সেই কাৰণে ইয়াত ইডি লগাব লাগিছিল মই এটো ৰৈ গৈছিল ৰাজীৱ ভিজিটেড হিয়াৰ লাষ্ট ইয়াৰ অৰ্থাৎ ৰাজীৱে যোৱা বছৰ ইয়াত আহিছিল তে আমি প্ৰতিটো বাক্য যেতিয়া পঢ়িলো আমি বুজিলো ইয়াত তাৰ পিছত আমি দেখিছো যে প্ৰতিটো বাক্যৰ যেটো ষ্ট্ৰাকচাৰ সেইটো প্ৰায় একেই আহাচোন আমি বুজিবলৈ চেষ্টা কৰো ইয়াৰ যেটো ফৰ্মেশন এই টেন্সটোৰ যেটো ফৰ্মেশন সেইটো হৈছে আমাক লাগিব এটা সাবজেক্ট প্ৰথমতে আমাক লাগিব এটা সাবজেক্ট সাবজেক্টৰ পিছত আমাক লাগিব এটা ভাৰ্ব আৰু ভাৰ্বটো লাগিব past tenseত মানে ভাৰ্ব টু লাগিব ভাৰ্ব কি লাগিব আমাক টু লাগিব যেটো past tenseত থাকিব প্লাস অবজেক্ট আৰু এটা অবজেক্ট লাগিব এতিয়া এইটো মই গঠনটো লিখিছো বহুতে হয়তো বুজি পোৱা নাই তাৰ মানে মই কি লিখিছো আমি যদি চাও প্ৰতিটো বাক্যত এই বস্তুটো আছে এতিয়া আমি চাওচোন আছে নে নাই ইয়াতে হি টু হৈছে সাবজেক্ট আৰু গেভ টু হৈছে ভাৰ্ব টু কাৰণ গেভ টু আহিছে গিভৰ পৰা গিভ গেভ গিভেন আৰু মি টু এটা অবজেক্ট আৰু এ বুক টু এটা অবজেক্ট অৰ্থাৎ এই সেন্টেন্সটোত দুটা অবজেক্ট আছে মানে অৰ্থাৎ এইটো সেন্টেন্সৰ যদি আমাক সেন্টেন্স প্যাটাৰ্ন কৰিবলৈ দিয়ে তেতিয়া এনেকুৱা আহে ন কেতিয়াবা যে সাবজেক্ট প্লাস ভাৰ্ব প্লাস অবজেক্ট
এই থাকিব সাবজেক্ট প্লাস ভার্ব টু প্লাস অবজেক্ট অর্থাৎ দুটা অবজেক্ট আছে এনেকুৱা ধৰণৰ সেন্টেন্স প্যাটাৰ্ন যদি আহে তেতিয়া আমি এনেকুৱা ধৰণৰ এটা বাক্য লিখি দিলেও হৈ যাব তাৰ পিছত 2 নম্বৰ বাক্যটোত I টো হৈছে সাবজেক্ট so টো হৈছে see ৰ পৰা আহিছে see so seen অৰ্থাৎ এইটো ভাৰ্ব টু a tiger টো হৈছে অবজেক্ট এই yesterday টো এটা ঠিক আছে তেনেকে প্ৰতিটো বাক্যত I টো হৈছে সাবজেক্ট met টো আহিছে meet ৰ পৰা meet met হয় না নহয় গতিকে এটো হৈছে ভাৰ্ব টু আৰু him টো হৈছে এটা অবজেক্ট হয় না তাৰ পিছৰ বাক্যটোত he টো হৈছে এটা সাবজেক্ট use টো হৈছে ভাৰ্ব তাত ed যোগ হৈ আছে অৰ্থাৎ ভাৰ্ব টু হয় না get up at 5 o'clock এইখিনি অবজেক্ট get up টো হৈছে অবজেক্ট তাৰ পিছত he টো হৈছে সাবজেক্ট he never smoke টো হৈছে ভাৰ্ব টু cigarette টো হৈছে অবজেক্ট তেনেকৈ ৰাজীৱ টো হৈছে সাবজেক্ট ভিজিটত ed লাগি আছে অৰ্থাৎ এটো ভাৰ্ব টু হিয়াৰ অৰ্থাৎ ৰাজীৱ ইয়াত আহিছিল কেতিয়া আহিছিলে লাষ্ট ইয়াৰ যোৱা বছৰ ৰাজীৱ টো হ'ল সাবজেক্ট ভিজিটেড টো হ'ল ভাৰ্ব টু আৰু হিয়াৰ টো হৈছে এটা অবজেক্ট আমি প্ৰতিটো বাক্যত এই গাঁথনিটো দেখিবলৈ পালো এতিয়া বিভিন্ন ধৰণৰ হাই স্কুল পৰ্যায়ৰ পৰীক্ষাবিলাকত যিখিনি কাৰেক্ট টেন্স আহিছে ইয়াৰ এইটো টেন্স ৰিলেটেড তাৰে কেইটামান উদাহৰণ আমি এতিয়া সমাধান কৰিবলৈ চেষ্টা কৰিম এতিয়া মই কেইটামান উদাহৰণ লৈছো আৰু সেই উদাহৰণ কেইটা আমি কৰিবলৈ চেষ্টা কৰিম এটা প্ৰথম যেটো উদাহৰণ লৈছো হেতু হৈছে I see him a years ago তাৰ আগতে আমি জানিব লাগিব যে এইটো টেন্স আমি কেনেদৰে মানে গম পাম যে এইটো past indefinite tense হয় তাৰ কাৰণে কেইটামান কিৱৰ্ড আছে সেই কিৱৰ্ড কেইটা হৈছে যদি সেন্টেন্স এটাত yesterday থাকে ago থাকে last year last month last week last শব্দটো থাকিলেই হ'ল আৰু as soon as এই শব্দ কেইটা যদি থাকে তেতিয়া হলে আমি গম পাম যে এইটো এটা past indefinite tenseৰ বাক্য হয় আৰু তেতিয়া আমি কি কৰিম সাবজেক্টৰ পিছত ভাৰ্ব টু past ফৰ্মত লিখিম বাকি যেনেকৈ আছে তেনেকৈ এৰি দিম কিমানতে কাম শেষ এতিয়া কৰিবলৈ চেষ্টা কৰো প্ৰথম উদাহৰণটো হৈছে I see him a years ago এই সেন্টেন্সটোৰ প্ৰথম যেটো প্ৰথম সেন্টেন্সটো মই এতিয়া সমাধান কৰিছো প্ৰথমতে আছে I see টো যেহেতু প্ৰেজেন্ট টেন্সত হয় আৰু ইয়াত ago আছে তেতিয়া আমি গম পাম যে এটো past tense হয়নে সেই কাৰণে এই c টো আমি কিহত লিখিব লাগিব এতিয়া ভাৰ্ব টুত লিখিব লাগিব অৰ্থাৎ c ৰ ভাৰ্ব টুটো হৈছে so অৰ্থাৎ I saw him a years ago এটো ইমানতে শেষ ইমান কোনে কৰিবলগীয়া কাম মাত্ৰ আমি এই কিৱৰ্ডটো আছে এটো চালো আৰু বাস ভাৰ্বটো পাষ্ট ফৰ্মত লিখি দিলো 2 নম্বৰ বাক্যটো যদি আমি চাও তেতিয়া আমি দেখিম we go to the theater last evening আমি থিয়েটাৰলৈ কেতিয়া গৈছিলো লাষ্ট ইভিনিংত গৈছিলো ইয়াতে লাষ্ট শব্দটো আছে যেতিয়া আমি দেখিলো যে লাষ্ট ইভিনিং মানে গধূলি কালি যেটো গধূলি আছিল এটো গধূলি যোৱা গধূলি লগালগ আমি গম পাম যে এটো past indefinite tenseৰ বাক্য আৰু ইয়াক কেনেকৈ সমাধান কৰিম we go past tense টো হৈছে went we went to the theater we went to the theater last evening হৈ গল we went to the theater last evening মাত্ৰ এই ভাৰ্বটো past tenseত লিখিলেই হ'ল যেনেকৈ c টো আমি so লিখিছিল 3 নম্বৰ যেটো বাক্য হেতু as soon as he see me he began to weep অৰ্থাৎ তেও মোক দেখা মাত্ৰকে তেও উচুপিছিল বা কাঁদিছিল এতিয়া ইয়াতো আমি দেখিছো ইয়াত as soon as আছে আৰু as soon as থাকিলেও আমি গম পাম যে এইটো past indefinite tense হয় তেতিয়া আমি কি কৰিম ভাৰ্বটো past ফৰ্মত লিখিলেই হ'ল আমি প্ৰথমৰ পৰা লিখিছো as soon as he saw me he began to weep as soon as he saw me
he began to weep. ইয়াতে একো কৰিবলগীয়া নাই, ইয়াত মাত্ৰ ভাৰ্বটো past ফৰ্মত লিখিছো। তাৰ পিছৰ বাক্যটো 4 নম্বৰটো I met him 2 years ago. মই তেওঁক লগ পাইছিলো, কেতিয়া লগ পাইছিলো? 2 বছৰৰ আগতেই লগ পাইছিলো। ইয়াতো ago আছে। লগে লগে আমি গম পাম যে এইটো এটা past indefinite tenseৰ বাক্য। লগালগ আমি কি কৰি দিম? I to I থাকিব, হয়নে? I meet to কি হৈ যাব এতিয়া? meetৰ past tense টো হৈছে met, অৰ্থাৎ I met him 2 years ago, অৰ্থাৎ মই তেওঁক লগ পাইছিলো, কেতিয়া লগ পাইছিলো? 2 বছৰৰ আগতেই। তাৰ পিছত 5 নম্বৰ যেটো সেন্টেন্স এটো হৈছে he write a letter last night. তেওঁ এখন চিঠি লিখিছিলে, কেতিয়া লিখিছিলে? ৰাতি লিখিছিল, মানে last night, যোৱা ৰাতি তেওঁ এখন চিঠি লিখিছিল। ইয়াতে যে লাষ্ট শব্দটো আমি দেখিলো, আমি গম পালো যে এইটো এটা past indefinite tenseৰ বাক্য হয়। তেতিয়া আমি কি কৰিম? subject to he এটো এনেকাই থাকিব। writeৰ past tense টো হৈছে wrote, অৰ্থাৎ w আৰু t e wrote a letter last night, অৰ্থাৎ তেওঁ এখন চিঠি লিখিছিল, কেতিয়া লিখিছিলে? তেওঁ যোৱা ৰাতি এখন চিঠি লিখিছিল। এনেদৰে আমি past indefinite tense কৰিব পাৰিম। past indefinite tenseৰ একেবাৰে সহজ, মই আৰু বেছি উদাহৰণ ল'ব খোজা নাই। এইখিনিয়ে আকৌ এবাৰ মই ৰিভাইজ কৰি দিছো। যদি সেন্টেন্স এটাত yesterday থাকে, ago থাকে, last থাকে, as soon as থাকে, তেনেহলে সেইটো সেন্টেন্স হ'ব past indefinite tenseৰ সেন্টেন্স। আৰু তেতিয়া আমি তাক কাৰেক্ট টেন্স কৰিবলগীয়া হলে ভাৰ্বটোৰ past form লিখিলেই হ'ল, অৰ্থাৎ verb to লিখিলেই হ'ল। ভাৰ্বটো বা ভাৰ্বৰ past formটো লিখিলেই হ'ল। আৰু এই টেন্সৰ গঠনটো মই পুনৰবাৰ কৈ দিছো। সাবজেক্টৰ পিছত ভাৰ্বটো আহিব, যেটো past tenseত থাকিব, আৰু প্লাস এইখিনি অবজেক্ট থাকিব, আৰু বাকি অবজেক্ট এটা থাকিব পাৰে, দুটা থাকিব পাৰে, এইখিনি আমাৰ ইমান দৰকাৰ নাই। মেইন বস্তু হৈছে এইটো, এইকণ হৈছে এইটো টেন্সৰ মূল বস্তু। ইয়াৰ পিছত মই past continuous tenseৰ বিষয়ে আলোচনা কৰিম। আজিলৈ এৰিছো, ধন্যবাদ।